जों जाबाय नेशनेल इन्स्टिट्यूट ऑफ इलेक्ट्रनिक्स एंड इनफरमेशन टेक्नोलॉजी भारत सरकारनि मोनसे इलेक्ट्रनिक्स आरो इनफरमेशन टेक्नोलॉजी सोलोंथाइ होनाय मोनसे जों फसंथान जों दासिम गोबां फोरोंगिरि गोबां फरायसा गोबां आबादारिखौ इलेक्ट्रनिक्स आरो इनफरमेशन टेक्नोलॉजीनि बारै जों सोलोंथाइ होगासिनो दं आरो होबाय थागोन ओंखायनो जायफोरा फोरोंगिरि दङ जायफोरा फरायसुला दङ जायफोर आबादारि दङ जायफोर आरोबा सोरबा खामानि मावगासिनो दं बिथांमोनाबो जोंनियाव फैनानै बेसेन गैयाजासेनो जोंनि बेहाय इलेक्ट्रनिक्स आरो इनफरमेशन टेक्नोलॉजीनि सोलोंथाइखौ जों लानो हागोन ओंखायनो आरोबाव मोनसे फोसावनो गोसो जादों आं जे बे समनिफ्रायनो जों BCA कर्सखौबो जों चालु खालामबाय ओंखायनो सोरबा BCA कर्स खालामनांगौब्लाबो जोंनि बेसिम डाइरेक्ट फैनानै जोंनियाव सुलुं लाबानो जों बेखौ जों बेयाव जों एडमिशन लाहोगोन आरोखि আমি 19 সেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 23 সেপ্টেম্বৰলৈ 5 দিনীয়া কাৰ্যসূচীৰে টিচাৰ ট্ৰেইনিঙৰ আমি 43 নম্বৰ অফ টিচাৰ SS কোকৰাঝাৰৰ পৰা প্ৰভাইড কৰাৰ টিচাৰৰ ট্ৰেইনিং কৰা হ'ল ট্ৰেইনিঙত আমাৰ বেছিকৰ পৰা কম্পিউটাৰ আৰম্ভ কৰি ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট মোৰ এবাউট ইণ্টাৰনেট আৰু ৰিচেণ্ট টেকন'লজি গভৰ্নেন্স চাইবাৰ সিকিউৰিটিৰ ওপৰতো বহুত বিষয় ডিটেইলছ আলোচনা কৰা হয় তেওঁলোকে টিচাৰখিনিয়ে মানে তেওঁলোকৰ যি আমি অলৰেডি এটা ৰিটেন ফিডবেক ল'লোঁ তাতে তেওঁলোকে ভাল মানে অলৰেডি তেওঁলোকে শিকিছে বা প্ৰগ্ৰামটোৱে তেওঁলোকক লাভান্বিত কৰিছে বেনিফিট কৰিছে বুলি তেওঁলোকে অলৰেডি দেখাইছে তো আমিও সুখী আৰু এতিয়া আমি এনেকুৱা প্ৰগ্ৰাম এই প্ৰগ্ৰামটো আমাৰ মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজিয়ে আমাক নৰ্থ ইষ্ট কেপাচিটি বিল্ডিং 2.0 প্ৰজেক্টৰ আণ্ডাৰত all category of people starting from student elderly person farmer women and teacher training কৰিব দিছে তাৰে পাৰ্ট হিচাপে আমি টিচাৰ ট্ৰেইনিং আৰু অলৰেডি আমি বহুত এনেকুৱা ষ্টুডেণ্ট ট্ৰেইনিং ITI কোকৰাঝাৰ কাজিগাঁও বল্লমগুৰি আৰু অল নিয়াৰ বাই কলেজেছ যেনেকুৱা বিজৰা কলেজ অভয়পুৰী কলেজ সায়েন্স কলেজ কোকৰাঝাৰ কমাৰ্চ কলেজ কোকৰাঝাৰত আমাৰ NECB আণ্ডাৰত প্ৰভাইড কৰা ফ্ৰী কোৰ্স আমি প্ৰভাইড কৰি আছোঁ আৰু সায়েন্স কলেজ কোকৰাঝাৰ আৰু কমাৰ্চ কলেজত আৰু UN ব্ৰহ্ম কলেজত আমি 400 আৱাৰ প্ৰগ্ৰাম ফ্ৰী অফ কষ্ট তেওঁলোকৰ ষ্টুডেণ্টৰ কাৰণে এৰাউণ্ড 600 নম্বৰ অফ ষ্টুডেণ্ট ৰেজিষ্টাৰ কৰি ট্ৰেইনিং লৈ আছে আমি সেই ট্ৰেইনিঙৰ আৰু 2-3 মাহমান পিছত তেওঁলোকৰ এছেছমেণ্ট হ'ব একৰ্ডিংলি তেওঁলোকে চাৰ্টিফিকেট পাব আৰু এনেকুৱা আৰু নেক্সট বেচ আমাৰ ট্ৰেইনিং নেক্সট বেচ অফ ট্ৰেইনিং প্ৰগ্ৰাম অফ টিচাৰ উইল ষ্টাৰ্ট ফ্ৰম 9 অক্টোবৰ টু 13 অক্টোবৰ তাত আমি অলৰেডি 45 নম্বৰ অফ টিচাৰৰ কোকৰাঝাৰ BTR এডমিনিষ্ট্ৰেশ্যনৰ পৰা SSৰ পৰা পালোঁ তেওঁলোকৰ ট্ৰেইনিঙো আৰু আৰম্ভ হ'ব ৰিচেণ্টলি আমাৰ আছাম ছায়েন্স এণ্ড টেকন'লজি গুৱাহাটী গভৰ্ণমেণ্ট অফ আছাম ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যন BCA কোৰ্স আমি এই সেশনৰ পৰা আৰম্ভ কৰিছোঁ তাত আমাৰ 20 নম্বৰ অফ সিট আছে তাত লিমিটেড সিট হয় সেইকাৰণে সোনকালে যিবিলাক ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আছে তেওঁলোকে আহি জইন কৰিব পাৰে আমি অলপ কোৱালিটি ভাল ষ্টুডেণ্টক অলপ এছেছমেণ্ট কৰাৰ চেষ্টা কৰিম সেইকাৰণে আমাৰ লিমিটেড সিট সময় কম 30 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট আছে গতিকে যাতে সকলোৱে আহি অংশগ্ৰহণ কৰে তেতিয়া আমি আমাৰ BCA কোৰ্সটো সাকসেসফুলি স্টার্ট কৰি আমি আমাৰ লোকেল ষ্টুডেণ্টখিনিক উপকৃত কৰিব পাৰোঁ